खुलुमबाय स्टुडियाव दं आं भाग्यश्री बसुमतारी Btr सरकआ ग्रीन बडोलेण्ड मिशनजों लोब्बा लाखिनानै चेक राननाय हाबाफारि लादों। कक्राझार मुलुगसोलोंसालिनि नीलेश्वर ब्रह्म अडिटोरियामाव ग्रीन बडोलेण्ड मिशनजों लोब्बा लाखिनानै लाइमोन क्लाबफोरनो चेक राननाय हाबाफारि लादों। नंगौ, कक्राझार जिल्लानि सिङाव थानाय गासै गं 115 क्लाबफोरनो 50,000 रांनि चेक गथायनाय हाबाफारि लादों। मख'नो गोनांदि Btrनि मोनबा जिल्लानि गासै 229 क्लाबफोरा बे मिशनाव बाहागो लादों। बे चेक राननानै होनाय हाबाफारियाव सजल सिंह, उइलसन हास्ता, एमसेले रेवरेवा नार्जिहारि, बडोलेण्ड इउनिभार्सिटिनि भाइस चेन्सेलर प्रफेसर बाबुलाल आहुजा, रुक्तिम बरगहाय, मनोरन्जन दास बिथांमोनहा बाहागो लानानै चेकखौ गथायनानै होयो। आज आमार बडोलेण्ड ग्रीनारी मिशन এই মিশনৰ ফালৰ পৰা টোটাল Btrত 229 ক্লাবক যে আজি 50,000 টকাকৈ চেক ডিষ্ট্ৰিবিউশ্যন এটা কৰা হ'ল। একচুৱেলি আজিৰ পৰা 3 মাহমান আগত এটা ক্লাবক 400কৈ গছপুলি আৰু এই গছপুলিখন মেইনটেইন কৰাৰ কাৰণে ইহঁতক বস্তু পাতি দিয়া হৈছিল, সামগ্ৰীও দিয়া হৈছিল আৰু পইচা পাতি অলপ দিয়া হৈছিল। তো গৈ যে ক্লাববিলাকে যে 400কৈ গছপুলি লগোৱাৰ যে মেইনটেনেন্স, এই মেইনটেনেন্সৰ কাৰণে আজি আমাৰ Btr চৰকাৰে যে 50,000 টকাকৈ 229 ক্লাবক যাতে গছপুলিখন ভালকৈ যত্ন কৰি যাতে আমাৰ যেটো উদ্দেশ্য যে গ্ৰীণ মিশন বড়োলেণ্ড যেটো আমাৰ Btrৰ চিপৰ যেটো উদ্দেশ্য লক্ষ্য এইখিনি সাকসেস কৰাৰ কাৰণে আজি আমাৰ ইয়াত এই চেকটো ডিস্ট্ৰিবিউশন হ'ল। আৰু মই ভাবোঁ যে আমাৰ Btrৰ চিপ মহোদয়ে যে আজি যি কাম হৈছে একদম 100% সব কাম বহুত ভালভাৱে কামবিলাক হৈছে। আজি মই বহুত দিনৰ পৰা সমষ্টিবিলাকত ঘূৰি থাকোঁ, চাই থাকোঁ যে আগৰ এটা কালপাট বনাইছে আৰু এতিয়াৰ এটা কালপাট বনাইছে, তাৰ ভিতৰত বহুত ডিফাৰেঞ্চ আপোনালোকেও দেখা পায়। আগৰ কামৰ কোৱালিটি আৰু এতিয়াৰ কোৱালিটি, এইকাৰণে মই ভাবোঁ Btrৰ চিফ মহোদয়ক ধন্যবাদ দিব লাগে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিব লাগে। এইদিনা আমাৰ Btrৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয় এইদিনা আহিছিল তামোলপুৰত, তাতো এখেতে যে স্পিচ দিছিল বাথৌৰ ওপৰত বা বড়ো ভাইসকলৰ ওপৰত যে সবে আমি মিলা প্ৰীতিৰে একত্ৰিত হৈ আমাৰ Btrৰ কাম কৰি যাব লাগে, তাৰে মই লক্ষণ দেখা পাইছোঁ। আৰু বিশেষকৈ মই এটা কথা ক'ব পাৰোঁ যে আগন্তুক দিনত যে বেলেগ যে কোনোবা যেহেতু আমাৰ ইলেকশ্যন আহি আছে, কোনোবা চিন্তা কৰি লাভ নাই। Btrৰ চিফ আমাৰ যি UPPL আৰু BJPৰ যি চৰকাৰ চলি আছে এইটোৱেই আমাৰ চলি থাকিব। আৰু আগন্তুক দিনত মই ভাবোঁ যে আমি এনেকুৱা যে আমাৰ চিফ মহোদয় আছে, আমি এখেতৰ লগত মিলি আমি কাম কৰিম। আমি 50,000 টকা ধাৰ্য কৰিছিলোঁ আৰু সেইমতে আমি ইতিমধ্যে আমি দুখন জিলাত আমি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ, ওদালগুৰি আৰু চিৰাং ডিষ্ট্ৰিক্টত। তাত আমি দেখিছোঁ খুব ভাল মানে ৰেছপন্স পাইছোঁ আৰু ক্লাববিলাকে খুব ভালদৰে গছপুলিবিলাক ৰাখিছে। আজি আমাৰ আছিল কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমি 115টা ক্লাবৰ আজি যিখিনি সদস্য আছিল আপোনালোকে দেখিছে, প্ৰত্যেকে মাতিছোঁ, প্ৰত্যেকে আহিছে, স্পৰ্টিংলি অংশগ্ৰহণ কৰিছে। ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে কি আমি 25টা তাৰমানে ওমেন সেল্ফ হেল্প গ্ৰুপক আমি অকণমান মানে পাইলট বেচিছত দি চাইছিলোঁ তাৰমানে, কিন্তু তেওঁলোকৰ পাৰফৰ্মেঞ্চটো খুবেই ভাল যিটো দেখিলোঁ। সেইটো কাছিয়াবাৰী বুলি কয়, কাছিয়াবাৰীৰ পৰা আমি 25টা ওমেন সেল্ফ হেল্প গ্ৰুপক আমি খুলি দিছিলোঁ, তেওঁলোকে খুব ভালদৰে ৰাখিছে। তো গতিকে এওঁলোকক আমি এইকাৰণে 50,000কৈ দিছোঁ যাতে এইটো আমাৰ মানে এটা মেনেজমেণ্টৰ কাৰণে আৰু গছৰ পুলিবিলাক যাতে আমাৰ 100% যাতে আমাৰ ছাৰ্ভাইভেল আমি দেখিবলৈ পাওঁ। কাৰণ আপোনালোকক ইতিমধ্যে মই কৈছোঁ যে প্ৰতিটো গছৰ এটা মূল্য আছে, প্ৰতিটো গছে আমাৰ গোটেই এণ্টায়াৰ পিৰিয়ডটোত আমাৰ 2.9 মেট্ৰিক টন আমাৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰি লয়। তো গতিকে এডাল গছ থকা মানে আমি 2.9 মেট্ৰিক টন আমি কাৰ্বন ডাই অক্সাইড আমি ধুনীয়াকৈ এইটো শোষণ কৰি ল'ব পাৰোঁ। গতিকে ক্লাইমেট মিটিগেশ্যনৰ কাৰণে এইটো এটা বৃহৎ পদক্ষেপ আমাৰ অনাৰেবল চিফ ছাৰৰ। আৰু ইয়াৰ লগত আনুষংগিক যিখিনি কথা আছে মই ইতিমধ্যে আপোনালোকক আমাৰ মোৰ শ্লাইডৰ জৰিয়তে দেখুৱাইছোঁ যে তাত আমি এটা খুব ইম্পৰ্টেণ্ট বস্তু আমি গ্ৰীণ বডোলেণ্ড মিছনত সংযোজন কৰিছোঁ, এইটো হৈছে মিয়াকি ফৰেষ্ট। মিয়াকি ফৰেষ্টটো হৈছে জাপানিজ মেথড অফ মানে ফৰেষ্ট ক্ৰিয়েশ্যন, আৰ্বান এৰিয়াবিলাকত এইটো কৰা হৈছে আজিকালি। তো এইটো এইকাৰণে কৰা হয় যে খুব কম সময়ৰ ভিতৰত আমি এটা ফুল ফ্লেজেড মানে ফৰেষ্ট এৰিয়া পাবলৈ সক্ষম হওঁ। মিনিমাম এৰিয়াত আমাৰ আপোনালোকে দেখা পাব আমি যেতিয়া চেৰিমনিয়েল মানে ট্ৰেন্সপ্লেণ্টিং কৰিম BTCৰ কাষৰ যিটো প্লট অলমষ্ট ৰেডি হৈছে, তো সেইটোতো আপোনালোকক আমি নিমন্ত্ৰণ কৰিম।
আৰু এটা কোকৰাঝাৰ মেডিকেল কলেজৰ ভিতৰত আমি লৈছোঁ, সেইটো লেণ্ড প্ৰিপেৰেশ্যন চলি আছে। তাত যিহেতু অজস্ৰ ৰোগী যায়, গতিকে তাত যদি আমি ধুনীয়াকৈ এটা অক্সিজেন বেংক ক্ৰিয়েট কৰিব পাৰোঁ আৰু BTCত যদি এইটো অক্সিজেন বেংক ক্ৰিয়েট কৰিব পাৰোঁ তো খুব ভাল হ'ব এইটো। আৰু এইটো এটা আমাৰ মডেল যদি হয় তো এইটো আমি গোটেই BTRত আমাৰ এইটো মাল্টিপল মানে হিচাপে আমি সম্প্ৰসাৰণ কৰিব পাৰিম। আপোনালোকে আৰু এটা ইয়াত মানে মিয়াকী ফৰেষ্টৰ কথা এটা কৈ দিওঁ যে আপোনালোকে প্ৰয়াগৰাজৰ যিখন কুম্ভমেলা আছিলে তাতে মানে UPৰ চিফ মিনিষ্টাৰে কি কৰিছিল, প্ৰয়াগৰাজ মিউনিচিপালিটি কৰ্পৰেশ্যনৰ জৰিয়তে 58,000 স্কুৱাৰ মিটাৰ এৰিয়াত তাৰমানে তেওঁলোকে 10টা লোকেশ্যনত মিয়াকী ফৰেষ্টটো কৰিছিল। তো তাত মানে অনলি টু ক্ৰিয়েট দ্য অক্সিজেন বেংক, অক্সিজেন বেংকটো তেওঁলোকে ক্ৰিয়েট কৰাৰ কাৰণ তেওঁলোকে জানে কিমান মানুহৰ সমাগম হ'ব তাৰমানে, তো কিমান চিন্তা চৰ্চা কৰি কামটো কৰিছে। গতিকে আমাৰ অনাৰেবল চিফ ছাৰৰ যিটো ভিছন সুদূৰ প্ৰসাদী, আজিয়ে গ্ৰীণ মিছন ইয়াত চেছ নহয়, কণ্টিনিউ যদি আমি প্লেণ্ট লগায়ো থাকোঁ তথাপি আমাক 10 বছৰ লাগিব। যিখিনি আমাৰ মানে BTRত যিখিনি আমাৰ ফৰেষ্ট লছ আছে, অলমষ্ট 44,000 হেক্টাৰ এৰিয়াত আমাৰ ফৰেষ্ট লছ আছে তথ্যমতে। গতিকে সেই এৰিয়াখিনি যদি আমি কম্পেনছেট কৰিব লাগে, আমি এডালো গছ নমৰাকৈ আমি সংৰক্ষণ কৰিব লাগিব, তাত ডাঙৰ দীঘল কৰিব লাগিব। এই উদ্দেশ্যেৰে আজি ইয়াত অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। মিছনৰ অধীনত কিমানখন ক্লাব বা হয় হয়, এই মিছনৰ জৰিয়তে আমি ইতিমধ্যে 229 ক্লাব আমি BTRত মানে অলৰেডি পুলি যোগান ধৰিছোঁ। আমাৰ টাৰ্গেট আছে 1000 ক্লাব। 3 বছৰৰ ভিতৰত আমি 1000 ক্লাব যদি আমি কভাৰ কৰিব পাৰোঁ তেতিয়াহ'লে অলমষ্ট 4 লাখ পুলি আমাৰ গুচি যাব ধুনীয়াকৈ। গতিকে 4 লাখ পুলি যদি আমি সযতনে ৰাখিব পাৰোঁ খুব ডাঙৰ মানে এচিভমেণ্ট এটা বুলি ভাবোঁ মই। কাৰণ বহুত জেগাত আমি দেখিছোঁ কেতিয়াবা প্লেণ্টেশ্যন হয়, এই মেনেজমেণ্টৰ অভাৱত তাৰমানে গছবিলাক নাথাকে। গতিকে আমাৰ অনাৰেবল চিফ ছাৰৰ যিটো ভিছন যে নাই ক্লাববিলাকক দিয়ক, আপুনি ক্লাববিলাকক দিলে হ'ব কি মেম্বাৰ যিখিনি থাকিব সেইখিনি গ্ৰীণ ব্ৰিগেড হিচাপে আমি তেওঁলোকক নামাকৰণ কৰিম আৰু তেওঁলোকে মেনেজমেণ্টটো কৰিব। তো গতিকে এনেকুৱা, আৰু ইয়াত পুলিৰ লগত আমি কি দিয়া নাই, চব বস্তু দিয়া আছে। তাত দিয়া আছে ভাৰ্মি কম্প'ষ্ট দিছোঁ আমি 2 কেজিকৈ প্ৰতিটো পুলিত। তাৰপিছত গ্ৰীণ নেট দিয়া আছে 1.5 মিটাৰকৈ, আকৌ বেম্বো পোষ্ট দিয়া আছে, বাঁহৰ খুঁটি, আৰু যদি কোনোবাই বাঁহৰ খুঁটি লোৱা নাই তাক 100 টকাকৈ পাৰ প্লেণ্টত আমি দি দিছোঁ। তো সুন্দৰ মেনেজমেণ্ট, তাৰমানে ইয়াতকৈ আৰু ডাঙৰ মেনেজমেণ্ট কৰিবলগীয়া একো নাই। প্লেণ্টেশ্যনত আমি দেখোঁ অকল প্লেনটোহে থাকে, কিন্তু আমিতো চব বস্তু দিছোঁ। গতিকে ইয়াত মৰ্টেলিটি থাকিলে আমাৰ নিজৰে বেয়া লাগিব আৰু BTRৰ কাৰণে বেয়া। সমগ্ৰ BTRখন সেউজীয়া কৰি ধৰি ৰখাৰ কাৰণে এই গ্ৰীণ বডোলেণ্ড মিছনৰ যিটো পদক্ষেপ সেইটো আপোনালোকৰ